হাই ফ্ৰেণ্ডসকল, আজি মোৰ পাকঘৰৰ ৰেচিপিলৈ আপোনালোকক আদৰণি জনাই মোৰ পাকঘৰৰ ৰেচিপিটো শ্বেয়াৰ কৰিব ওলাইছোঁ। আজি মোৰ ৰেচিপিটো হ'ল পোলাও ভাত। ইয়াত মই 1 কেজি চাউল আধা ঘণ্টা সময় ভিজাই থৈ এতিয়া এইখিনি তুলি লৈছোঁ ভালদৰে। ইয়াত পানী নাই, একেবাৰে পানী শুকান হৈ গ'ল। আৰু এইফালে লৈছোঁ পিঁয়াজ কুটি লৈছোঁ, আৰু এইফালে আছে তেজপাত, দাৰচেনি, এলাচ, লং, এইফালে আছে আদা পেষ্ট আৰু কেঁচা জলকীয়া। এতিয়া মই এইখিনি গোটেইখিনি চাউলৰ লগত দিম। এয়া মই তেজপাতখিনি ল'লোঁ, এতিয়া গৰম মছলাখিনিও ল'লোঁ, কেঁচা জলকীয়া ল'লোঁ, আৰু এইফালে আদা পেষ্টখিনি ল'লোঁ। এতিয়া দিম নিমখ, পৰিমাণ অনুযায়ী নিমখ লৈ ল'ম। আৰু অলপমান নিমখ লাগিব, নিমখ ল'লোঁ, আৰু অলপ জিৰা গুড়ি দিম। মই পোলাওত হালধি নিদিওঁ, হালধি গুড়ি নিদিওঁ। এয়া মই জিৰা ল'লোঁ, আৰু এতিয়া মই এই গোটেইখিনি তেলত ভাজিম। এয়া মই অলপ কেঁচা পিঁয়াজ ইয়াতো ল'লোঁ, আৰু এইখিনি পিঁয়াজ মই তেলত ভাজিম। এইফালে 1 কেজি চাউলৰ কাৰণে 1 লিটাৰ গৰম পানী মই লৈ ল'লোঁ। এতিয়া মই কেৰাহী পাতি দিছোঁ। এয়া মোৰ কেৰাহী গৰম হ'ল, এতিয়া মই তেল এড কৰিম। মোক তেলখিনি গৰম হোৱালৈ অপেক্ষা কৰিব লাগিব। এয়া মোৰ তেলখিনি গৰম হৈ গ'ল, এতিয়া মই ইয়াত পিঁয়াজ দি দিম। আৰু ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি একেবাৰে ৰঙা কৰি ল'ব লাগিব। যিহেতু হালধি নিদিওঁ, পিঁয়াজখিনি একেবাৰে ৰঙাকৈ ভাজিলে কি হয়, পিঁয়াজৰ যিটো কালাৰ ওলাব সেইটো কালাৰ পোলাও ভাতত যায়, আৰু তেতিয়া পোলাও ভাতটো দেখিবলৈ বহুত ধুনীয়া হয়। এতিয়া মই পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। আপোনালোকে মোৰ ৰেচিপিটো শেষলৈকে চাব, আৰু যদি মোৰ ৰেচিপিটো চাই ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। পিঁয়াজখিনি অলপ সময় লৈ ভাজিব লাগিব। এয়া মোৰ পিঁয়াজখিনি ৰঙা হৈ গ'ল, এতিয়া মই ইয়াত চাউল সেইখিনি দি দিম গোটেইখিনি একেলগে। এতিয়া এইখিনি ভালদৰে 2 মিনিটমান ভাজি ল'ম তেলতে। ভাজি লৈ পাছত পানী এড কৰিম। এতিয়া 2 মিনিট সময় লৈ পেলাই ভাজিব লাগিব ধুনীয়াকৈ। যি অলপ পানী আছে এইখিনি শুকাই ল'ব লাগিব। মই ভালদৰে ভাজি লওঁ। মোৰ এইখিনি ভালদৰে ভাজা হৈ গ'ল, এতিয়া মই ইয়াত পানী এড কৰিম। এয়া মোৰ ভাজা হৈ গ'ল ভালদৰে, এয়া পানী নাই। এতিয়া মই পানী এড কৰিম। গৰম কৰি থোৱা পানীখিনি দি দিম, আৰু ভালদৰে লৰাই লৈ ঢাকি দি অলপ সময় পগাই ল'ম।
সেয়া চাওক মই হালধি দিয়া নাই তথাপিও হালধীয়া কালাৰৰ নিচিনা হৈয়ে গ'ল আৰু এতিয়া মই ভালদৰে ঢাকি দি অলপ সময় ভালদৰে হ'ব দিম এয়া চাওক মোৰ পাৰফেক্ট পোলাও ৰেডি হৈ গ'ল এতিয়া মই ইয়াত পিঁয়াজৰ বেৰেস্তা দি দিম আৰু মই পোলাও অফ কৰি থৈ দিম এয়া মোৰ শাহী ষ্টাইলৰ পাৰফেক্ট পোলাও ৰেডি এতিয়া মই ইয়াত বেৰেস্তা দি দিম সো মোৰ ৰেচিপিটো চাই কেনেকুৱা লাগিল নিশ্চয় কমেন্ট কৰি জনাব আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰিব সকলো ভালে থাকক সুস্থ থাকক